নিজৰ 11 বছৰীয়া কন্যাক বচাবলৈ গৈ বন গাহৰিৰে যুঁজ দি মৃত্যুক সাৱটিবলগীয়া হ'ল এগৰাকী মাতৃয়ে। কন্যাৰ জীৱনৰ বাবে বন গাহৰিৰে যুঁজ দিয়া এইগৰাকী মাতৃৰ কাহিনীয়ে এতিয়া আৱেগিক কৰি তুলিছে সকলোকে। জানিব পৰা মতে কুৰ্বা জিলাৰ পাছান আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়ামাৰ গাঁৱৰ নিবাসী দুইচিয়া বাই নামৰ মহিলাগৰাকীয়ে 11 বছৰীয়া কন্যাৰ ৰিংকিৰ সৈতে ওচৰৰ এখন ফাৰ্মলৈ মাটি আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটি। মহিলাগৰাকীয়ে ফাৰ্মত কোৰেৰে মাটি খান্দি থকাৰ সময়তে হঠাৎ সেই স্থানত এটা বন গাহৰি উপস্থিত হয়। বন গাহৰিটোৱে কাষতে থিয় হৈ থকা কন্যাৰ ৰিংকিৰ ফালে চোঁচালৈ অহাৰ সময়তে গাহৰিটোক বাধা দিবলৈ কন্যাৰ সন্মুখত থিয় হয় মাতৃ। অতি সাহসেৰে মহিলাগৰাকীয়ে বহু সময় ধৰি বন গাহৰিটোৰ সৈতে যুঁজ দিয়ে যদিও এই যুদ্ধত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে দুইচিয়া বাই নামৰ মহিলাগৰাকীৰ। কিন্তু মহিলাগৰাকীৰ এই দুঃসাহসিক কাৰ্যৰ বাবে জীৱন ৰক্ষা পৰে 11 বছৰীয়া কন্যা ৰিংকিৰ। ইফালে এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ বন গাহৰিটো বনাঞ্চললৈ খেদি পঠিওৱাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বন্যপ্ৰাণীৰ আক্ৰমণৰ ক্ষেত্ৰত দিয়া ক্ষতিপূৰণৰ অংশ হিচাপে মহিলাগৰাকীৰ পৰিয়ালক 25,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হৈছে। আনহাতে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছতেই পৰিয়ালক আৰু 5,75,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে বন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই। সঁচাকৈ খবৰটো শুনি খুবেই বেছি দুখ লাগিল। আমাৰ এই ভিডিঅ'টিৰ জৰিয়তেও মহিলাগৰাকীৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।